তো বন্ধুসকল পুৱাই উঠিলোঁ আৰু উঠাৰ পিছতে চাহখিনি মাৰি দিলোঁ। মাৰাৰ পিছত আজি আছিল আৰু আমাৰ এক্সাম। তো B.Edৰ ফাৰ্ষ্ট ইয়েৰৰ এক্সাম আছিল। তো এক্সামৰ কাৰণে অলপ ৰিভাইজ মাৰিব লগা আছিল। তো এইখিনি মাৰি লোৱা হ'ল আৰু এইখিনি চাহ আৰু বিস্কুট এইখিনি মাৰি দিলোঁ একেবাৰে। তাৰপিছত স্কুলৰ কাৰণে যাব লগা হ'ল, ৰেডি হ'ব লগা হ'ল। তো এইখিনি কৰি কিনে গা পা ধুই কিনে মই ওলাই ল'লোঁ আৰু এয়া হৈ গ'লোঁ ৰেডি, একদম পূৰা ফিট। তাৰপিছত এনেদৰে আহি কেনে টেম্পুত উঠিলোঁ। টেম্পুত উঠাৰ পিছতে কলেজলৈ ৰাওনা হ'লোঁ আৰু ৰাওনা হোৱাৰ পিছত আমি আহি বৰ্তমান শালমাৰা বঙাইগাঁও পালোঁ। তাৰপিছত এতিয়া তাত নামি দিলোঁ আৰু তাত নামাৰ পিছত আৰু বাছত উঠিব লগা হ'ল। তাৰ পৰা বঙাইগাঁও যাব লাগিব আৰু যাই কেনে এক্সাম দি আহিলোঁ। তাৰপিছত এইজন ঘূৰি আহাতে আৰু ককাক দেখা পালোঁ। ককাজন চাওকচোন মৰম লগা, লগতে ধুনীয়া। তাৰপিছত এয়া খাবৰ কাৰণে ব্ৰেড লৈ আহিলোঁ। তো আজিৰ মিনি ব্লগছত এইখিনি আছিল। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ